মোৰ নামত এটা মিছা কল ৰেকৰ্ডিং ভাইৰেল কৰক চাওঁ আছে নে অসমত এনেকুৱা কোনোবা ব্যক্তি মোৰ নামত এটা মিছা কল ৰেকৰ্ডিং ভাইৰেল কৰিব একদম সেম টু সেম মোৰ ভয়েস মোৰ ষ্টাইল মই যেনেকৈ কথা পাতো যেনেকুৱা হুৰ তাল মোৰ সেইটো ষ্টাইলতে কথা পাতিব কোনোবা এজন মহিলাৰ লগত আৰু অশ্লীল আলোচনা কৰিব কৰি পেলাই ভাইৰেল কৰিব পাৰিব মোৰ নামত পাৰিব মুকিবুৰ ৰহমান এনেই তুমি জেলৰ ভাত খাই আহিছা 20 দিন মান আকৌ খাবলৈ মন গৈ আছে চাগে তোমাৰ বানেছা বেগমৰ নামত মানহানি কেছ কৰা কিয় নকৰা 4-5 দিন মান হ'ল ন জেলৰ পৰা ওলাই আহিছা ৰাইজক ধোকা দিব নালাগে তুমি যে মানহানি কেছ নকৰা সেইটো আমি ভালকে জানো কাৰণ তুমি নিজে জানা ৰেকৰ্ডিংটো তোমাৰ হয় ঠিক আছে মানহানি কেছ কৰা কৰি পেলাই সেই ৰিপৰ্টটো ৰাজহুৱা কৰা কোন তাৰিখে তুমি মানহানি কেছ কৰিছা তাৰিখ জনোৱা আমাক কিছুদিন পূৰ্বে মুকিবুৰ ৰহমানৰ এটা কল ৰেকৰ্ডিং ভাইৰেল হৈছিলে য'ত মুকিবুৰ ৰহমানে আলোচনা কৰি আছিলে যে জান্নাত যাবলৈ হলে গাখীৰ আৰু মধু ঢালি ঢালি জিয়ৰী বুৱাৰীৰ লগত খেলা কৰিব লাগিব যদি জিয়ৰী বুৱাৰীৰ লগত গাখীৰ ঢালি খেলা কৰে আপুনি তেতিয়াহ'লে আপুনি জান্নাত যাব পাৰিব এইটো হৈছে প্ৰক্ৰিয়া এইটো হৈছে নিয়ম জান্নাত যোৱাৰ এই ৰেকৰ্ডিংটোৰ বিষয়ে চাগে আপোনালোকৰ মনত আছে মুকিবুৰ ৰহমান আজি 4-5 দিন মান হ'ল জেলৰ পৰা ওলাই আহিছে এগৰাকী কিশোৰীৰ আত্মহত্যাৰ লগত জড়িত থকাৰ অভিযোগত প্ৰায় 20 দিন মান জেলত থাকি আহিলে জেলৰ ভাত খাই আহিলে 20 দিন মান এতিয়া জেলৰ পৰা ওলাই আহি মন্তব্য প্ৰকাশ কৰিছে হে কল ৰেকৰ্ডিংটো হেনু মুকিবুৰৰ নহয় মুকিবুৰক হেনু ফসাবলৈ চেষ্টা কৰি আছে বানেছা বেগম নামৰ এগৰাকী ছোৱালীয়ে বাইগৰমাৰী অঞ্চলৰ তাই হেনু মুকিবুৰক ফসাব চেষ্টা কৰি আছে চাওক কিমান ডাঙৰ ধোকা দি আছে মুকিবুৰ ৰহমানে ভাবি চাওক এই মুল্লাবিলাকে সদায় ধোকাই দি আহিছে ৰাইজক সদায় উল্লুৱে বনাই আহিছে কিমান ডাঙৰ ধোকা আপোনালোকে এবাৰ চাওক ঠিক আছে মুকিবুৰ ৰহমানৰ যদি কল ৰেকৰ্ডিং নহয় তেতিয়াহ'লে কল ৰেকৰ্ডিংটো কাৰ হয় কোন হেজন ব্যক্তি যিজনে আলোচনা কৰি আছিলে একদম সেম টু সেম মুকিবুৰৰ দৰে আলোচনা কৰি আছিলে মুকিবুৰৰ ভয়েস মুকিবুৰৰ হুৰ তাল সেম ষ্টাইল কোন হেজন ব্যক্তি ইমান ধুনীয়া মিমিক্ৰি কৰিব পাৰে সেই ব্যক্তিজনৰ নাম উলিয়াই পেলাই ৰাজহুৱা কৰক আৰু যদি মুকিবুৰ ৰহমানে কয় নহয় এটো কিবা কম্পিউটাৰৰ জৰিয়তে কিবা টেকনলজি ইউজ কৰি পেলাই কৰিছে তেতিয়াহ'লে মই কম এটোতো অসম্ভৱ এনেকুৱা কোনবা ব্যক্তি আছে নেকি অসমত যে কিবা টেকনলজি ইউজ কৰি পেলাই কম্পিউটাৰৰ জৰিয়তে কিবা এপ ইউজ কৰি পেলাই একদম সেম টু সেম ভয়েস দি দিব কাৰোবাৰ যদি পাৰে মোৰ দিয়কচোন চাও মোৰ নামত এটা মিছা কল ৰেকৰ্ডিং ভাইৰেল কৰক চাওঁ আছে নে অসমত এনেকুৱা কোনবা ব্যক্তি মোৰ নামত এটা মিছা কল ৰেকৰ্ডিং ভাইৰেল কৰিব একদম সেম টু সেম মোৰ ভয়েস মোৰ ষ্টাইল মই যেনেকৈ কথা পাতো যেনেকুৱা হুৰ তাল মোৰ সেইটো ষ্টাইলতে কথা পাতিব কোনোবা এজন মহিলাৰ লগত আৰু অশ্লীল আলোচনা কৰিব কৰি পেলাই ভাইৰেল কৰিব পাৰিব মোৰ নামত পাৰিব এনেকুৱা কোনো টেকনলজি নাই এনেকুৱা কোনো এক্সপাৰ্ট নাই হয় মেমিক্ৰি কৰিব পাৰিব আপুনি কাৰোবাৰ নকল কৰিব পাৰিব কিন্তু 100% নকল কৰিব নোৱাৰে নকলবিলাক আমি ধৰিব পাৰো আপুনি শুনক শাহৰুখ খানৰ নকল কৰি আছে অমিতাভ বচ্চনৰ নকল কৰি আছে মানুহে মেমিক্ৰি কৰি আছে শুনিলেই গম পোৱা যায় কিন্তু এইজন আকৌ কোন এনেকুৱা এক্সপাৰ্ট ওলালে আমাৰ অসমত একদম মুকিবুৰ ৰহমানৰ সেম টু সেম 110% দি দিছে মানে ইমান ধুনীয়া পাৰফৰমেন্স কৰিছে মানে ৰেকৰ্ডিংত কোন এজন ব্যক্তি মুকিবুৰ ৰহমানে হেজন ব্যক্তিৰ ওপৰত মানহানি কেছ ফাইল কৰক আমাৰো তেনেকুৱা ৰেকৰ্ডিং ভাইৰেল কৰক আৰু বহুত মানুহ আছে অসমৰ চাওঁ কাৰ ভাইৰেল কৰিব পাৰে তেনেকুৱা অসম্ভৱ কথা ইমান ডাঙৰ ধোকা দিব নালাগে মুকিবুৰ ৰহমান এনেই তুমি জেলৰ ভাত খাই আহিছা 20 দিন মান আকৌ খাবলৈ মন গৈ আছে চাগে তোমাৰ তুমি যে মানা কৰিছা ৰেকৰ্ডিংটো তোমাৰ নহয় তেতিয়াহ'লে তুমি মানহানি কেছ কৰা যিজন মানুহে তোমাৰ নামত এনেকুৱা ষড়যন্ত্ৰ কৰিছে মানহানি কেছ কৰা চাওঁ বানেছা বেগমৰ নামত মানহানি কেছ কৰা কিয় নকৰা 4-5 দিন মান হ'ল ন জেলৰ পৰা ওলাই আহিছা ৰাইজক ধোকা দিব নালাগে তুমি যে মানহানি কেছ নকৰা সেইটো আমি ভালকে জানো কাৰণ তুমি নিজে জানা ৰেকৰ্ডিংটো তোমাৰ হয় আৰু মানহানি কেছ কৰিলে ৰেকৰ্ডিংটো যে তোমাৰ হয় সেই কথাষাৰ ওলাই আহিব তুমি কৈছা আজি এটা মন্তব্য শুনিলো তুমি কৈ আছা যে তুমি মানহানি কেছ কৰিবা বানেছা বেগমৰ ওপৰত ঠিক আছে মানহানি কেছ কৰা কৰি পেলাই সেই ৰিপৰ্টটো ৰাজহুৱা কৰা কোন তাৰিখে তুমি মানহানি কেছ কৰিছা তাৰিখ জনোৱা আমাক যেহেতু আমিও এই তদন্তত লাগি আছো সত্য কি অসত্য কি আমিও উলিয়াম আৰু আমি কনফাৰ্ম হেতু তোমাৰে ৰেকৰ্ডিং হয় মুমিনা খাতুনে স্পষ্ট কৈছিলে ৰেকৰ্ডিংটো তোমাৰ হয় তাৰ পিছত কিবা ষড়যন্ত্ৰৰ বলি হয় তোমাৰে সামসাবিলাকে সাকে তাইক গৈ পেলাই কিবা ষড়যন্ত্ৰ কৰিছে তাইক ভয় খুৱাইছে তাৰ পিছত তাই কথাখিনি ঘূৰাই লৈছে আৰু বানেছা বেগমে স্পষ্ট কৈছে যে মুমিনা খাতুনে ষড়যন্ত্ৰৰ বলি হৈ পেলাই কথাষাৰ ঘূৰাইছে গতিকে আমি কনফাৰ্ম ৰেকৰ্ডিং তোমাৰ হয় তোমাৰ ভয়েস হয় তোমাৰ ষ্টাইল হয় আৰু বহুত ৰেকৰ্ডিং আছে সেইখিনিয়ে নহয় আৰু বহুত ৰেকৰ্ডিং আমাৰ ওচৰত পঠিয়াইছে বানেছা বেগমে গতিকে সেইখিনিও সময় সাপেক্ষে ভাইৰেল কৰি দিয়া হ'ব গতিকে তুমি যে আজি কলা যে ফৰেনসিক ল্যাবত টেষ্ট কৰাব বিচাৰি আছা তুমি আবেদন পত্ৰ দাখিল কৰা আৰু তাৰ পিছত তুমি হে আবেদনৰ এটা কপি ৰাজহুৱা কৰা যে তুমি ফৰেনসিক কৰাব বিচাৰি আছা খালি মুখেৰে কলে নহব তুমি ৰাইজক ধোকা দিবলৈ কাৰণে এবোৰ কৰি আছা আমি ভালকে জানো কাৰণ তুমি ভাবি আছা যে কিছুদিন পিছত ৰাইজে কথাবোৰ পাহৰি যাব বেলেগ নিউজ ওলাব ৰাইজ বেলেগ ফালে ব্যস্ত হৈ যাব গতিকে কোনেনো আৰু এবোৰ লৈ বহি থাকে গতিকে সব পাহৰি যাব
তুমি আকৌ তোমাৰ খেলা কৰিব পাৰিবা তুমি গাখীৰ ঢালি ঢালি মৌ ঢালি ঢালি তলে তলে আকৌ খাই থাকিবা তুমি ভাবিছা তোমাক এৰি দিম বুলি আমি এবাৰ তোমাৰ ওপৰত কাৰা দৃষ্টি আছে এবাৰ আমাৰ এই ৰেকৰ্ডিংটো সত্য হয় নে অসত্য হয় প্ৰমাণটো হ'বই এবাৰ ফৰেনসিক ৰিপৰ্ট উলিয়াবই লাগিব এই মুল্লাবিলাকক দেখিলে যে মোৰ খং উঠে এই মুল্লাবিলাকক যে মই দেখিব নোৱাৰো এওঁলোকৰ চৰিত্ৰৰ কাৰণে এনেকুৱা ডাঙৰ ডাঙৰ মিছা কথা এওঁলোকে কৈ দিব নহয় এনেকুৱা ডাঙৰ ডাঙৰ ধোকা দি দিব নহয় মানে আপুনি ভাবিয়ে নাপাব মানে ৰাইজক এওঁলোকে বুৰ্বক বুলি ভাবে ৰাইজক এওঁলোকে উল্লু বনাই থাকে সদায় ৰাইজক যি মন যায় তাকে কৈ দিব ৰাইজে বিশ্বাস কৰি ল'ব ৰাইজ মানে বুৰ্বক মানে এওঁলোকৰ চকুত যেনেকে মন যায় তেনেকে নচাই থাকিব ৰাইজক এই মুকিবুৰ ৰহমানে চাওক কিমান ডাঙৰ ধোকা দি আছে ক'ব বিচাৰিছে ৰেকৰ্ডিং বোলে তেওঁৰ নহয় ঠিক আছে বাবা ৰেকৰ্ডিং তোমাৰ নহয় তো কাৰ হয় কোন হেজন মানুহ যিজন মানুহে তোমাৰ দৰে আৱাজ উলিয়ায় তোমাৰ দৰে ভয়েস উলিয়ায় তোমাৰ ষ্টাইলত সেম টু সেম কথা পাতি পেলাই তোমাক বদনাম কৰি আছে কোন হেজন মানুহ তুমি হেজন মানুহৰ বিপক্ষে কিয় মানহানি কেছ কৰা নাই এতিয়ালৈকে যদি বানেসা বেগমে তোমাক ফসাব চেষ্টা কৰিছে তেতিয়াহ'লে বানেসা বেগমৰ নামত তুমি কিয় মানহানি কেছ কৰা নাই এতিয়ালৈকে কোন এই ব্যক্তিজন কোন আসলতে বানেসা বেগম নে কোনোবা অন্য ব্যক্তি তুমি কিয় বিচাৰি ওলোৱা নাই তোমাৰ কাৰণে আজি গোটেই ইছলাম লজ্জিত হৈছে গোটেই মুছলমান সমাজ লজ্জিত হৈছে কোৰাণ লজ্জিত হৈছে আৰু তুমি ক'ব আহিছা এটো তোমাৰ নহয় বেলেগ কোনোবাই তোমাৰ নামত ষড়যন্ত্ৰ ৰচনা কৰিছে ইমান সহজতে তুমি বাচি যাবা ৰাইজক তুমি চকুত ধুলি দি দিবা আৰু তুমি বাচি যাবা ইমান সহজ নহয় যদি কোনোবাই তোমাৰ নামত কিবা ষড়যন্ত্ৰ ৰচনা কৰিছে তোমাৰ ফেক ৰেকৰ্ডিং যদি বনাই আছে তেতিয়াহ'লে তুমি মানহানি কেছ কৰা কৰিম বুলি ক'লে নহ'ব কৰা মানহানি কেছ কৰি তাৰ পিছত সেই আবেদন পত্ৰ তুমি ৰাজহুৱা কৰা যদি তোমাৰ বুকুত সাহস আছে যদি হত সাহস আছে তোমাৰ বুকুত তুমি বানেসা বেগমৰ নামত মানহানি কেছ কৰি তুমি সেই পত্ৰখন সেই আবেদন পত্ৰ তুমি ৰাজহুৱা কৰা চাওঁ আমিও চাওঁ কিমান সাহস আছে তোমাৰ বুকুত তোমাৰ বোলে কলিজা সৰু নহয় তুমি কৈছিলা এটা ভিডিঅ'ত মুফতিৰ কলিজা সৰু নহয় ঠিক আছে কিমান ডাঙৰ তোমাৰ কলিজা চাওঁ দেখুৱা কিমান ডাঙৰ তোমাৰ কলিজা আমিও চাব বিচাৰো মানহানি কেছ ফাইল কৰা কোনে তোমাক ষড়যন্ত্ৰ কৰি আছে তোমাৰ নামত কোনে তোমাক ফসাব বিচাৰি আছে একমাত্ৰ ৰাইজৰ চকুত বাচিবলৈ কাৰণে ৰাইজৰ পিটনৰ পৰা বাচিবলৈ কাৰণে এতিয়া মুকিবৰ ওচৰত অন্য কোনো উত্তৰ নাই জেলৰ পৰা ওলাই আহি 4-5 দিন মান একো নকলে অলপ পৰিস্থিতিৰ মানে বুজ ললে যে কি হৈ আছে দেখত ৰাইজে মোক মানিব নে না মানে অলপ দেখি পেলাই তাৰ পিছত ভাবিছে এতিয়া মই এটা মিছা কথা কৈ দিও আৰু ৰেকৰ্ডিং মোৰ নহয় মই তদন্ত কৰাম ফৰেনসিক লেবত মই এপ্লিকেশন দিম এবোৰ মানে ৰাইজক শুনাই দিছে ঠিক আছে তুমি যদি ফৰেনসিক টেষ্ট বিচাৰা হে আবেদন পত্ৰ তুমি ৰাজহুৱা কৰা আৰু তুমি কিয় নাই কৰা এতিয়ালৈকে ফৰেনসিক টেষ্টৰ কাৰণে তুমি এপ্লাই কিয় নাই কৰা কিয় তুমি আবেদন জনোৱা নাই কিয় তুমি তদন্তৰ কাৰণে আবেদন কৰা নাই তুমি আবেদন পত্ৰ আমাক দেখুৱা ৰাইজক তুমি আবেদন কৰা নাই তুমি মানহানি কেছু কৰা নাই ইয়াৰে পৰা বুজা গ'ল যে ৰেকৰ্ডিং তোমাৰে হয়